জিকে ষ্টাডি চেণ্টাৰলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টিত আপোনালোকৰ বাবে লৈ আহিছোঁ ইছৰ সম্পৰ্কীয় কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ। আহক তেন্তে দেৰি নকৰি ভিডিঅ'টি আৰম্ভ কৰোঁ। ISRO অৰ্থাৎ ইছৰৰ সম্পূৰ্ণ নাম কি? উত্তৰ ইণ্ডিয়ান স্পেচ ৰিচাৰ্চ অৰ্গেনাইজেশ্যন, ভাৰতীয় মহাকাশ গৱেষণা সংস্থা। ইছৰ' কেতিয়া প্ৰতিষ্ঠা কৰা হৈছিল? ইছৰ' প্ৰতিষ্ঠা কৰা হৈছিল 1969 চনত। 1962 চনত বিক্ৰম সাৰাভাইৰ অধ্যক্ষতাত ইণ্ডিয়ান নেশ্যনেল কমিটি ফৰ স্পেচ ৰিচাৰ্চ গঠন কৰা হৈছিল। কিন্তু কেইবছৰমান পিছতে ইণ্ডিয়ান নেশ্যনেল কমিটি ফৰ স্পেচ ৰিচাৰ্চৰ বিলুপ্তি ঘটে আৰু তাৰ ঠাইত 1969 চনৰ 15 আগষ্টত ইছৰ' প্ৰতিষ্ঠা কৰা হয়। ইছৰ'ৰ নীতিবাক্য কি? ইছৰ'ৰ নীতিবাক্য হ'ল মানৱ জাতি কি সেৱা মে अंतरिक्ष प्रौद्योगिकी স্পেচ টেকনলজি এট দ্য ছাৰ্ভিচ অফ মেনকাইণ্ড, মানৱ জাতিৰ সেৱাত মহাকাশ প্ৰযুক্তি। ইছৰ'ৰ প্ৰথম অধ্যক্ষ কোন আছিল? উত্তৰ বিক্ৰম সাৰাভাই। ইছৰ'ৰ বৰ্তমান অধ্যক্ষ কোন? উত্তৰ এছ সোমনাথ। ইছৰ'ৰ প্ৰধান কাৰ্যালয় ক'ত অৱস্থিত? উত্তৰ কৰ্ণাটকৰ বাংগালোৰত। ইছৰ'ৰ প্ৰধান উৎক্ষেপণ কেন্দ্ৰ ক'ত অৱস্থিত? উত্তৰ অন্ধ্ৰপ্ৰদেশৰ শ্ৰীহৰিকোটাত। কেন্দ্ৰটোৰ নাম সতীশ ধাৱন মহাকাশ কেন্দ্ৰ। ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ পিতৃপুৰুষ বুলি কাক কোৱা হয়? উত্তৰ বিক্ৰম সাৰাভাই। বিক্ৰম সাৰাভাই স্পেচ চেণ্টাৰ ক'ত অৱস্থিত? কেৰালাৰ তিৰুৱনন্তপুৰমত। ভাৰতত মহাকাশ আয়োগ কেতিয়া গঠন কৰা হৈছিল? উত্তৰ 1972 চনত। ইণ্ডিয়ান স্পেচ ইউনিভাৰ্চিটিখনৰ নাম কি? উত্তৰ ইণ্ডিয়ান ইনষ্টিটিউট অফ স্পেচ ছায়েন্স এণ্ড টেকনলজি, চুটিকৈ IIST। IIST ক'ত অৱস্থিত? উত্তৰ কেৰেলাৰ তিৰুৱনন্তপুৰমত। ভাৰতৰ মিছাইল মেন বুলি কাক কোৱা হয়? উত্তৰ ডক্টৰ APJ আব্দুল কালাম। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? উত্তৰ আৰ্যভট্ট। ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহ আৰ্যভট্ট ক'ৰ পৰা উৎক্ষেপণ কৰা হৈছিল? উত্তৰ ছোভিয়েট ৰাছিয়া। আৰ্যভট্ট 1975 চনৰ 19 এপ্ৰিলত উৎক্ষেপণ কৰা হৈছিল। ভাৰতৰ প্ৰথম মহাকাশচাৰী কোন আছিল? উত্তৰ ৰাকেশ শৰ্মা। ভাৰতৰ প্ৰথম মহিলা মহাকাশচাৰী কোন আছিল? উত্তৰ কল্পনা চাওলা। এণ্টাৰ্কটিকাত স্থাপন কৰা ভাৰতৰ গৱেষণা কেন্দ্ৰ তিনিটা কি কি? উত্তৰ দক্ষিণ গংগোত্ৰী, মৈত্ৰী আৰু ভাৰতী।